ইনষ্টাগ্ৰামত মই উৰাই ঘূৰাই টাকুৰি ঘূৰা দি নাচো ইমানখিনি ভাত খাই মেলি ইয়াত খাই মেলি তাত হজম কৰো আছে ডাঙৰ ছোৱালীয়ে বাৰু মোক কৈছে ও আন্টি আপুনি বহুত ভাত খাব পাৰে এতিয়া গৈ ভাত খাবনে ভাত খাই আহিছে মই ইমান লাজ পালো মানুহৰ আগত নমস্কাৰ আজি আনিছো ভাত এফালে আছে আলু ভাজি আৰু এফালে আছে পালেং শাক আৰু মাছৰ জোল খাইনো ভাল পাওঁ আছে জলফাই এইয়া জলফাই আচাৰ জলফাই সিজনত খুব জলফাই খাইছো একদিন দেই ইয়া আলু ভাজি অকনমান লৈ আৰম্ভ কৰি দিও বাকি ঘৰৰ মানুহ সবে খালে মই থাকি গলো আলু ভাজি জ্বলা হৈছে কেঁচা জলকীয়া কাটি দিছিলো মজা লাগিলে পালেং শাক আৰু গৰৈ মাছৰ জোল এনেকুৱা মজা হৈছে ন কি কম আৰু গৰম গৰম মিকুৰীক দিলো তথাপিও মই খাওঁতে আহিবই এয়া জলফাই বেলেগ মজা হৈছে দেই গৰম গৰম ভাত আৰু কি লাগিছে খাই ভাল পাওঁ যে মই যোনে যি কক আৰু খাই মুঠতে মই বিৰাট বেছি ভাল পাওঁ মই শকত হৈছো খালি খোৱাত অকণমান ধ্যান দিব লাগিব নহয় শৰীৰটো অকণমান ধ্যান দিব লাগিব খোৱাক ভালকে ধ্যান দিছো আৰু আপোনালোকে যে ভাৰ্ণায়ুক ইমান বেছি মৰম কৰে বিৰাট বেছি ধন্যবাদ আপোনালোকক সৰুৰ পৰাই ভাৰ্ণায়ুৰ লগত ভাৰ্ণায়ু ইয়াত ভিডিঅ' কৰা বহুত দিন হৈ গ'ল মানে এইটো চেনেলত সৰুৰ পৰাই দেখিছে আপোনালোকে তাক বহুত বেছি মৰম কৰে আৰু কি জানে ভাৰ্ণায়ুক স্কুলত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীখিনি যোনখিনি ডাঙৰ বাইদেউ আৰু ডাঙৰ বা দাদা ভাৰ্ণায়ুৰ মানে 5 6 7 8 9 হেনেকি কিছুমান ফ্ৰেণ্ড আছে ইমান ভাল পায় ভাৰ্ণায়ুক আৰু মই স্কুললৈ গ'লেও মোক মানে বাচ্চাখিনিয়ে মাতে মোৰ যে ইমান মৰম লাগে মোক কয় ও আন্টি আপোনাৰ ভিডিঅ' চাও আপুনি বহুত ভাত খায় আৰু লাজো লাগি যায় কেতিয়াবা আজি স্কুললৈ গৈ আছো মোক 5ৰ নাওতে ভাৰতকে ডাঙৰ ক্লাছৰ মোক কৈছে অকনমানি ছোৱালী এজনী অকনমানি মানে মোৰ কাৰণে অকনমানি ডাঙৰ ছোৱালীয়ে বাৰু মোক কৈছে ও আন্টি আপুনি বহুত ভাত খাব পাৰে এতিয়া গৈ ভাত খাবনে ভাত খাই আহিছে মই ইমান লাজ পালো মানুহৰ আগত মই কৈছো নহয় আইজনী মই এতিয়া গৈ খামগে মোক কৈছে কিহে খাব ভিডিঅ' দেখিব পাম ন হেয়া আৰু এইবোৰ আচলতে মৰম এইখিনি মৰম মই নিজে সকলোৰ পৰা ল'ব পাৰিছো ধন্যবাদ গৰৈ মাছ শাকৰ সিজনত খুব শাক খাব লাগে জিয়া গৰৈ মাছ থৈ দিছো 2-3 জনীমান 2-3টা জনীনে তা গম পোৱা নাই থৈ দিছো কাইলে পিটিকা খাম পুৰি মেলি গৰৈ মাছ আৰু জলফাই পিটিকা বেলেগ মজা লাগিব বেলেগ ধুনীয়া আছে এতিয়া আৰু মঙ্গলবাৰৰ পৰা ভাৰ্ণায়ুৰ স্কুল বন্ধ উইন্টাৰ ভেকেশন লৰা আমনি কৰিছে মোক নাই বন্ধটো স্কুল যাব বলে স্কুলৰ লগৰবোৰ লগ পাই যে ঘৰত তেনেকে অকলে থকা হয় আৰু স্কুলত গলে ভাৰ্ণায়ুৰ ফ্ৰেণ্ডখিনি লগ পাই যে একদম স্কুল গৈ ভাল পায় পঢ়িব পাৰে নোৱাৰে নাজানো কিন্তু স্কুল গৈ ভাল পায় হি
সি মোক কৈছে বন হলেও মামি যাম দে খেলি মেলি গুচি আহিম মোক কৈছো নাই গেটৰ তলা ইমান ডাঙৰ তলা মাৰি থোৱা আছে গৰৈ মাছ জনি যে সঁচাকে টেষ্টি তাতে জলফাই বিজলকীয়া দি আচাৰ ৰাতি অৱশ্যে ভাত কম খাব লাগে মই কিন্তু ঠিকছে খাই দিছো আজি গাহৰি মাংস খাবলৈ মন গৈছিলে বহুত কিন্তু গৰৈ মাছ দেখিলো কাৰণে গৰৈ মাছকে লৈ আহিলো বহুত মজা হৈছে দে ভাতকেইটাও অমৃত খোৱা যেন লাগিছে এইবিলাক কমলা কাইলৈ ৰ'দত বহি কমলাত জলকীয়া পিয়াজ দি মজাকে খাম জ্বলা টেঙা নিমখীয়া কৰি বৰ সোৱাদ লাগিলে দেই মই কৈছো না আপোনালোকক পালেং শাকৰ জোলখন যে উফ অমৃত খোৱাদি লাগিলে আপুনি জানেনে মোৰ এটা কথা দিনে ৰাতি অকল এক টাইমে ভাত খাওঁ মই মানে কি হৈছে ইটিং শো মোৰ দুটা চেনেল আছে এটা এটুত মই আপোনালোকৰ আগত খাই বিৰাট ভাল পাওঁ আৰু এটা আছে টেষ্টি ফুড উইথ সাৰা তাতে 1.5 লাখ হৈছে ফেসবুকত ফলোৱাৰ্স আৰু ইউটিউবত 80,000 মান হৈছে 1 লাখ হ'ব আৰু ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ মৰম চেনে পাই থাকিলে ইউটিউবত গতিকে মই দুটা চেনেল আছে দুটাতে এদিন এৰি এদিন দিব লাগে কাৰণ হে তাত মই হিন্দীত চেনেলটো হিন্দীত আছে টেষ্টি ফুড উইথ সাৰা ভাষাটো আৰু ইয়াতে অসমীয়াত কও দুটা চেনেল বেলেগ ল্যাঙ্গুৱেজত মই চেনেল বনাই থৈছো আৰু ব্লগসও মই বেলেগ ভাষাত বেলেগ ভাষা মানে কি অসমীয়াত আছে সাৰা থাপা ফেসবুকত আৰু হিন্দীত আছে সাৰা থাপা ব্লগস ফেসবুকত মানে অসমীয়া আৰু হিন্দী দুটা বেলেগ আৰু ইনষ্টাগ্ৰাম আছে I am সাৰা থাপা অফিচিয়েল নহবা সাৰা থাপা তাতে 97,000 পাৰ হৈছে ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ মৰমত কিন্তু মই এতিয়াই গৈ আছো গতিকে ইমানখিনি যে মই খাও ইনষ্টাগ্ৰামত গৈ উঠাই মুধাই নাচিব পাৰিলেহে নাচিব লাগে বুলি কথা নহয় নাচিব নোৱাৰিলেও নাচিব লাগে আৰু ফুটি কৰি থাকিব লাগে মনটো কিয় জানেনে চাবচোন নাচবা কৰি থাকিলে মনটো সদায় ফুটি কৰি ৰাখিব লাগে তেতিয়া আমি বহুত দিন জীয়াই থাকিম মানে আয়ুসটো বাঢ়িব আৰু এই বাহিৰাৰ যোনবিলাক অলাগতিয়াল টেনচন ডিপ্ৰেশন এনজাইটি এইবিলাকে মানে চান্স নাপায় গতিকে যিমান পাৰে এনেকুৱা নহয় যে বিয়া বাৰু হ'ল লৰা ছোৱালী হ'ল এতিয়া আৰু কিহৰ এইবিলাক নাচ গান আৰু ভাত পানী বনাই মিলি লৰা ছোৱালীক চাই মিলি চাকৰি কৰিয়ে দিনটো আমি গোটেই সময়টো জীৱনটো কটাব লাগে নহয় নিজক ভাল পাব লাগে নাচ গান কৰি থাকিব লাগে ইনষ্টাগ্ৰামত মই ইমান হকত যদিও ধেমালি ককাল নাভাঙো মই ইনষ্টাগ্ৰামত মই উৰাই ঘূৰাই টাকুৰি ঘূৰা দি নাচো ইমানখিনি ভাত খাই মিলি তাতে হজম হয় আৰু ইয়াত খাই মিলি তাত হজম কৰো আচলতে গতিকে ইনষ্টাগ্ৰামৰ ৰিলছ চাবলৈ নাপাহৰিব I am সাৰা থাপা অফিচিয়েল ইমানখিনিও মাৰিব নালাগে সাৰা থাপা বুলি মাৰিলে হৈ গল তাতে ফেক একাউন্ট বহুত ওলাব সকে যত 97,097 কে আছে তাতে হেতু মোৰ অৰিজিনাল আইডি আৰু ফেক একাউন্ট ব্লক কেলে খুলে নাজানো মই কিন্তু একদম ভয় নকৰো একো প্ৰবলেম নাই মই যদি সত্যত আছো মই যদি নহয়ে তাত তেতে মই কিয় টেনচন লবলৈ আছে আৰু যাৰ কাম নাই জীৱনত একো উন্নতি কৰিব নোৱাৰে ঠেকা ঠেকি খাই মেলি ধাক্কা মুক্কি খাই মেলিয়ে মাৰপিটন খাই মেলিয়ে আৰু আগবাঢ়ি গৈ থাকিব যেনে তেনে আৰু দিন কটাব আৰু মুঠতে ওপৰত গৈতো ভগৱানক কি জবাব দিব নাজানো হেইবোৰ মানুহে ফেক একাউন্ট খোলে ভাল মানুহে কেতিয়াও ফেক একাউন্ট নুখোলে ভাল মানুহে লোকে কি কৰিছে একো মতলবে নাৰাখে আচলতে যাৰ কাম বন নাই আজিকালি এসাম আছে
বেয়া বেয়া গেলা গেলা কমেণ্ট এখিনিমান দিব মোৰ যে যিমান বেয়া কমেণ্ট দিলো মোৰ অকনো লাজ নালাগে অকনো বেয়া নালাগে মই সঁচাকৈ কৈছোঁ বেয়া কমেণ্ট 2টা ভাল কমেণ্ট 6টা মই ভাল কমেণ্টখিনিক মই ইণ্টাৰেষ্ট দিম নে বেয়াখিনিক দিম বাৰু গতিকে ইমানখিনি মোক আপোনালোকে ভাল পায় এই বেয়াখিনি হওক একো নাই বকি থাক বকি বকি নিজে মুখ বিষাব মনে মনে থাকিব গতিকে মই একো ইণ্টাৰেষ্ট নিদিওঁ আৰু আপোনালোকৰ মৰমখিনি সদায় ধৰি ৰাখোঁ বেছি যদি বেয়া কমেণ্টবিলাকক চাওঁ বা কোনোবাই মোক বেয়াকৈ কৈছে সেইখিনি বেছি ইণ্টাৰেষ্ট দিওঁ মই পাগল হৈ যাব লাগিব মই টেনশ্যনত মই অৱস্থা নাইকিয়া হৈ যাব মোৰ মানে ল'ৰা ছোৱালীক চাব নোৱাৰা অৱস্থা হৈ যাম মানে নিজে পাগলীৰ নিচিনা হৈ যাম মানে মনত শান্তি এটা নাথাকিব গতিকে এইবোৰ ইমান টেনশ্যন নলওঁ মই মানে যি কয় কৈ থাকিব মই কি আৰু খাব লাগে ল'ৰা ছোৱালী চাব লাগে চাকৰি কৰিব লাগে মানুহজনক চাব লাগে ঘৰখন চাব লাগে আৰু ইনষ্টাগ্ৰামত টাকুৰি ঘূৰা দি নাচিব লাগে ইমানেই মই জানো গতিকে আকৌ আহিম ধুনীয়া ধুনীয়া ব্লগছ লৈ ধুনীয়া ধুনীয়া খানা লৈ তেতিয়ালৈকে আপোনালোকে কিন্তু ভালে কুশলে থাকক আৰু একদম ফূৰ্তি কৰি থাকিব কিন্তু